সোমবাৰে নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে আহ্বান জনোৱা 12 ঘণ্টীয়া ভাৰত বন্ধৰ ফলত জনজীৱন ব্যাহত হৈ পৰে অসমত। পেট্ৰল, ডিজেল, ৰন্ধন গেছ আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি শীঘ্ৰে ৰোধ কৰাৰ দাবীত এই বন্ধ আহ্বান জনায় কংগ্ৰেছে। আৰু এই বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰে মুখ্যমন্ত্ৰীৰ সমষ্টি সত্ৰনগৰী মাজুলীত। মাজুলীত বন্ধ সমৰ্থকে পৰিস্থিতি উত্তপ্ত কৰি তোলাত মাজুলীৰ গড়মূৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে প্ৰায় 15জনীয়া এটা বন্ধ সমৰ্থকৰ দলক। যেতিয়া তেওঁলোক বিৰোধী দলত আছিল তেতিয়া তেওঁলোকে চৰকাৰৰ পেট্ৰল ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে তেওঁলোকে প্ৰতিবাদ কৰিছিল, আন্দোলন কৰিছিল। আজি 60 টকীয়া যিটো ডিজেলৰ দাম আজি 74 মানে 74 টকা। এতিয়া আজিৰ তাৰিখত 84, মুম্বাইত চাগে 88 মান হৈছিল। গতিকে এই বিষয়টো আমি বুজি পোৱা নাই যে ইমান ইণ্টাৰনেশ্যনেল মাৰ্কেটত তেলৰ দাম কমাৰ পাছতো এই চৰকাৰখনে কিয় মানে তেল আৰু ডিজেল, পেট্ৰল আৰু গেছ চিলিণ্ডাৰৰ দামটো কমাব খোজা। স্বতঃস্ফূৰ্তভাৱে ৰাইজে বন্ধ পালন কৰিছে আৰু স্বতঃস্ফূৰ্তভাৱে প্ৰতিবাদকাৰী প্ৰতিহত কৰিবলৈ আৰক্ষী উঠিবই লাগিছে আৰু স্বতঃস্ফূৰ্তভাৱে পালন কৰিছে। সেই ৰাইজৰ ওচৰত থকা আমাৰ প্ৰতিবাদকাৰীসকলক, আমাৰ পিকেটাৰসকলক আৰক্ষীয়ে বলপূৰ্বকভাৱে উঠাই লৈ গৈছে। এইটো হ'ল আমি নিজৰ কাৰণে, দলটোৰ কাৰণে কৰা নাই, ভাৰতৰ জনগণৰ কাৰণে কৈছোঁ। য'ত পেট্ৰল আৰু ডিজেলৰ দাম বৃদ্ধি হোৱাৰ লগে লগে বস্তুৰ অত্যাৱশ্যকীয় বস্তুৰ মূল্য বৃদ্ধি হয়। সেই মূল্য বৃদ্ধি ৰোধৰ কাৰণে অন্ততঃ ব্যৱস্থা লওক। যিটো নৰেন্দ্ৰ মোদীয়ে মুখ্যমন্ত্ৰী হওঁতে আস্ফালন কৰিছিল, আজি প্ৰধানমন্ত্ৰী হৈছে, তেওঁতো চব নিয়ন্ত্ৰণ কৰিব পাৰে। এই দৃশ্য বঙাইগাঁৱৰ। সমগ্ৰ দেশৰ লগতে বঙাইগাঁৱতো ৰাজপথত টায়াৰ জ্বলাই মূল্যবৃদ্ধিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কংগ্ৰেছৰ। জিলাখনৰ ৰাখালডুবি চকত সকলো ব্যৱসায়ী প্ৰতিষ্ঠান, যান বাহনৰ চলাচল বন্ধ হৈ পৰাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে জনসাধাৰণৰ। মৰিগাঁৱতো একেই দৃশ্য। জিলাখনত যান বাহনৰ চলাচল, পেট্ৰল পাম্প, ব্যৱসায়িক প্ৰতিষ্ঠান, কাৰ্যালয় আদি বন্ধ থকাত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে জনসাধাৰণৰ মাজত। আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছে মানে গোটেই দিনজোৰা কাৰ্যসূচীৰে বন্ধ পালন কৰিছে। আমিও জাতীয় কংগ্ৰেছৰ তৰফৰ পৰা আমাৰ ভৈৰৱন্ধা আঞ্চলিকে ভৈৰৱন্ধা মণ্ডল কংগ্ৰেছৰ সহযোগত মানে আমি ভৈৰৱন্ধা মণ্ডল কংগ্ৰেছৰ সহযোগত আমি বন্ধ পালন কৰিছোঁ। আজি নৰেন্দ্ৰ মোদী চৰকাৰৰ যি মানে প্ৰতাৰণা, যি মানে মূল্যবৃদ্ধি, মানুহবিলাক যথেষ্ট অতিষ্ঠ হৈ গৈছে। গতিকে এই অতিষ্ঠতাত মানে ৰাইজৰ সহযোগত, আমাৰ কংগ্ৰেছৰ উদ্যোগত আজি আমাৰ ভৈৰৱন্ধা মণ্ডল কংগ্ৰেছৰ সহযোগত আজি ভাৰত বন্ধ পালন কৰিছে। তাৰে আমাৰ ফলস্বৰূপে আজি ভৈৰৱন্ধাৰ ৰাইজে আমাক সহযোগ কৰিছে। ইফালে বন্ধ সৰ্বাত্মক প্ৰভাৱ ধুবুৰী জিলাৰ গোলকগঞ্জত। 31 নং ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ মুৰ্দাবাদ শ্লোগানেৰে উত্তাল কৰি তোলে সমগ্ৰ পৰিৱেশ। গোলকগঞ্জ, আগমনী, হালাকুৰা, ছাগলীয়া আদি বজাৰসমূহ বন্ধ থকাত ভীষণ সমস্যাৰ সৃষ্টি হৈছে অঞ্চলসমূহৰ ৰাইজৰ মাজত। মানে অত্যাৱশ্যকীয় সামগ্ৰী, পেট্ৰল, ডিজেল, ৰন্ধন গেছৰ যি হাৰত দাম কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে বঢ়াইছে, তাৰ প্ৰতিবাদত ভাৰতীয় জাতীয় কংগ্ৰেছ দলে আজি গোটেই ভাৰতবৰ্ষব্যাপী বন্ধ ডাকিছে। এই বন্ধত জৰিয়তে আমি এইখিনি বুজাব খুজিছোঁ যে সাধাৰণ মানুহ অৰ্থনৈতিকভাৱে জুৰুলা হৈছে, অসুবিধাৰ সন্মুখীন হৈছে, মধ্যবিত্ত মানুহ অসুবিধাৰ সন্মুখীন হৈছে। তাৰ কাৰণে আমি এই বন্ধৰ জৰিয়তে চৰকাৰক দাবী জনাইছোঁ অনতিপলমে অত্যাৱশ্যকীয় সামগ্ৰী, ডিজেল, পেট্ৰল, ৰন্ধন গেছৰ মূল্য কমাব লাগে। তেতিয়াহে ভাৰতবৰ্ষৰ অৰ্থনৈতিক অৱস্থা সচ্ছল হ'ব, সাধাৰণ মানুহে শান্তিতে বসবাস কৰিব পাৰিব। আৰু এইখিনি কাৰণে আজি আমাক ছাগলীয়া আৰক্ষী চকীত আমাৰ বন্ধৰ কাৰ্যসূচী চলাই থকা অৱস্থাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ৰাখিছে। এই দৃশ্য আকৌ শিৱসাগৰৰ। সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰতো একেই দৃশ্য। বন্ধ সমৰ্থকে ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। What is the
শিৱসাগৰত কংগ্ৰেছ কমিটিৰ আহ্বানত আমি ভাৰত বন্ধক আহ্বান কৰা হৈছে। আমি শান্তিপূৰ্ণভাৱে আজি শিৱসাগৰ আমাৰ জিলা কংগ্ৰেছৰ উদ্যোগত আমি আমাৰ সকলো আমাৰ লোকে আমি মানে শান্তিপূৰ্ণভাৱে আমি গৈ আছিলোঁ কাৰ্যালয়লৈ। তেনে ক্ষেত্ৰতে আহি পেলাই আমাক পুলিচে আটক দিছে আৰু কেইবা ঠাইতো আমাক বাধা দিছে যে আপোনালোকে এনেকৈ ঘূৰিব নাযাব। কিন্তু আমিতো চিধা গৈহে আছিলোঁ। আমি সকলোৱে আমাক সমৰ্থন জনাইছে, ভাল পাইছোঁ বুলি কৈছে বন্ধ দিয়াৰ কাৰণে। আজি যিটো মূল্যবৃদ্ধি হৈছে, আজি পেট্ৰলৰ দাম দিনে দিনে বাঢ়িছে, ডিজেলৰ দাম দিনে দিনে বাঢ়িছে, আজি ৰন্ধন গেছ, আজি এই বন্ধটো অকল কংগ্ৰেছৰে বন্ধ নহয়, সকলো সমগ্ৰ আমাৰ জাতিৰ ভাই সকলোৰে বন্ধ হৈছে। আমাৰ যুৱকসকলৰ বন্ধ, মহিলাসকলৰ বন্ধ, এইটো সকলো কৃষকসকলৰ বন্ধ হয়। আজি এই সমৰ্থন কৰাৰ কাৰণে আজি বিজেপি চৰকাৰে আমাৰ ঠায়ে ঠায়ে আমাৰ বিভিন্ন আমাৰ নেতাসকলক আজি থানালৈ লৈ গৈছে। যে 2014 চনত মোদী চৰকাৰে বিভিন্ন ধৰণৰ আমাক ভাৰতৰ জনগণক বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি দি সেই প্ৰতিশ্ৰুতিবিলাক যেতিয়া শাসনলৈ আহিলে তাত ওলোটা বাগৰ মাৰি তেওঁলোকে পৰৱৰ্তী সময়ত পেট্ৰল ডিজেলৰ মূল্য, আপোনাৰ গেছৰ মূল্য, অত্যাৱশ্যকীয় সামগ্ৰী সকলোৰে মূল্য, আনকি আনহে নালাগে জীৱনদায়িনী ঔষধৰ মূল্যও তেওঁলোকে বৃদ্ধি কৰি পেলালে। আজি ভাৰতীয় জাতীয় কংগ্ৰেছে এই মোদীৰ এই স্বৈৰাচাৰিতাৰ বিপৰীতে এক জেহাদ ঘোষণা কৰি আজিৰ তাৰিখত ভাৰত বন্ধৰ ঘোষণা কৰিছে। আমি শিৱসাগৰ জিলা সমিতিৰ তৰফৰ পৰা এই ভাৰত বন্ধ সুকলমে আৰু সৰ্বতোপ্ৰকাৰে সফল কৰিবৰ কাৰণে প্ৰচেষ্টা হাতত লৈছোঁ। এই দৃশ্যত লখিমপুৰৰ বিভিন্ন ঠাইত ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰাৰ পৰিলক্ষিত হয়। জিলা যুৱ কংগ্ৰেছৰ উদ্যোগত ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে মূল্যবৃদ্ধি ৰোধ কৰক, বিজেপি চৰকাৰ হাই হাই আদি শ্লোগানেৰে ৰাজপথ উত্তাল কৰি তোলে। মুঠতে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ 12 ঘণ্টীয়া বন্ধৰ ফলত সমগ্ৰ দেশৰ লগতে অসমতো বিভিন্ন ঠাইত সৰ্বাত্মক প্ৰভাৱ পৰাৰ পৰিলক্ষিত হয়। ফলত সৰ্বসাধাৰণ ৰাইজৰ মাজত সৃষ্টি হয় এক অভাৱনীয় পৰিস্থিতিৰ। মাজুলীৰ পৰা বেদান্ত বৰা, বঙাইগাঁৱৰ পৰা চন্দন মেধি, মৰিগাঁৱৰ পৰা পুলিন কাকতি, গোলকগঞ্জৰ পৰা সুজয় বৰ্মন, শিৱসাগৰৰ পৰা জিয়াৰুদ্দিন আহমেদ আৰু লখিমপুৰৰ পৰা গোপাল গোৱালাৰ ৰিপৰ্ট, বি লাইভ নিউজ।